জুবিনদাৰ শেষ ইচ্ছা কি আছিল আপোনালোক জানেনে? এই কথাটো কিন্তু গৌৰময়ীয়ে কৈ থৈ গৈছে জুবিনদাই। মানে তেওঁৰ শেষ ইচ্ছা আচলতে কি আছিলে এই কথাটো আমি হয়তো নাজানিছিলো, কিন্তু এতিয়া মই আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু জুবিনদাৰ যি চিনেমাখন আহিল ৰৈ ৰৈ বিনালে, এই চিনেমাখনৰো ট্ৰেইলাৰ ৰিলিজ হ'ল আৰু এইখন চিনেমা জুবিনদাৰ আটাইতকৈ সপোনৰ চিনেমা আছিল। আৰু গৌৰময়ীয়ে কোৱা মতে জুবিনদাৰ শেষ ইচ্ছা আছিল ৰৈ ৰৈ বিনালে চিনেমাখন কমপ্লিট কৰা বা চিনেমাখন কৰাৰ এটা সপোন বহুত দিন আগৰ পৰা আছিল। প্ৰায় 15 বছৰৰ আগৰ পৰা এই চিনেমাখন কৰাৰ সপোন দেখিছিল ৰৈ ৰৈ বিনালে চিনেমাখন। আৰু গৌৰময়ীয়ে কথাখিনি কৈছে আৰু মানে 15 বছৰ আগৰ পৰা এই স্ক্ৰিপ্টটো ভাবিছে কেনেকৈ চিনেমাখন বনাব, ষ্টৰিটো কেনেকুৱা হ'ব, কোনটো কেৰেক্টাৰ কেনেধৰণে কৰিব লাগিব, সকলোবোৰ কথা 15 বছৰ আগৰ পৰা ভাবি আহিছে। কিন্তু কৰিবৰ কাৰণে তেওঁৰ সময় হোৱা নাই, কৰিবৰ কাৰণে পাৰফেক্ট সময় মিলা নাছিলে। আপুনি ভাবকচোন, যেতিয়া চিনেমাখন কৰিছে, কৰাৰ পিছত মানুহজনে নাই, অথচ চিনেমাখনতো অৰিজিনেল মানে যিখন চিনেমা আহি আছে ৰৈ ৰৈ বিনালে তাতো জুবিনদা নাই। মানে তাতো শেষ পৰ্যায়ত জুবিনদা ঢুকাব আৰু ৰিয়েল লাইফতো জুবিনদা ঢুকাইছে। কি মানে আচৰিত, কেনেকুৱা ধৰণৰ চিনেমাখনৰ লগত মিল। এনেকুৱা যেন লাগিছে ট্ৰেইলাৰটো চাই, ট্ৰেইলাৰটোৰ যিখিনি কথা শুনিছো গাৰ নোম শিউৰি উঠিছে কথাখিনি শুনি। মানে যিখিনি কথা ট্ৰেইলাৰটোত কৈছে জুবিনদাই বা একদম কম সময়ৰ ভিতৰত যিখিনি কথা আমি শুনিব দেখিব পাইছো, মানে এনেকুৱা লাগিছে যেন সেই ষ্টৰিটো জুবিনদাৰ যেন গোটেই নিজৰ লাইফটো সেই চিনেমাখনৰ মাজত লুকাই আছে। আৰু নজনা কথা বহুত তথ্য যেন এই চিনেমাখনৰ পৰা আমি বিচাৰি পাম। ইয়াত কোনে হত্যা কৰিছে, কোনে কি কৰিছে, এইবিলাকো যেন চিনেমাখনত কৈ থৈ গৈছে জুবিনদাই। এনেকুৱা অনুভৱ হৈছে ট্ৰেইলাৰটো চাই কেনে। আৰু কেনেকৈ জুবিনদাই গম পাইছিল যে তেওঁ মানে সাগৰত মৰিব, চিনেমাখনৰ প্লেনিংটো চাওকচোন। মানে এনেকুৱা অনুভৱ হৈছে যে জুবিনদাক যে কোনোবাই সাগৰত গৈ মাৰিব বা সাগৰত যে তেওঁ মৃত্যু হব, সেই কথাটো যেন তেওঁ আগতীয়াকৈ অনুভৱ কৰিছে আৰু এই চিনেমাখনত নিজৰ লাইফটোৰ কথাটো তাত উপস্থাপন কৰিছে। এনেকুৱা অনুভৱ হৈছে ট্ৰেইলাৰটো চাই। চিনেমাখনৰ ট্ৰেইলাৰটো চাই বহুত বেছি মানে এটা বেলেগ অৱস্থা হৈ গৈছে সকলোৰে। কাৰণ জুবিনদাৰ এই চিনেমাখনৰ ট্ৰেইলাৰটো মানে কেনেকুৱা ধৰণত আহি গৈছে, বা শেষ পৰ্যায়ৰ যিটো এই নাওখনত যে জুবিনদাই ধৰি কিনে মানুহ যে অসুস্থ হৈ পৰিছিল, একদম একেবাৰে মুখ চুখ কেনেকুৱা হৈ গৈছিল, সেই পৰ্যায়টো চিনেমাখনতো আছে। মানে যেতিয়া একদম সাগৰৰ ওপৰত তেওঁ মানে নাই আৰু অৱস্থা, তেতিয়া আশ্চৰ্য বৰপাত্ৰৰ ওচৰত গৈছিল, তেওঁক লৈ মানে দাঙি ধৰিছিল যে কি হ'ল তোৰ একো হ'ব নোৱাৰে এনেকুৱা কৈছিল। তাৰপিছত যেতিয়া চিনটো দেখাইছিল, একদম সেই চিনটো মই আপোনালোক স্ক্ৰীনশ্বট মাৰি দিছো, সেই চিনটো একদম মিল আছে। মানে কি কম, আৰু চিনেমাখন এতিয়া চাবৰ কাৰণে আশাবাদী, কিন্তু চিনেমাখন চাই তাৰ পৰা ওলাই আহিম কেনেকৈ বা চাম কেনেকৈ, সেইটোৱে বৰ দুখ লগা বিষয় হৈ পৰিছে। কাৰণ সহ্য নাহিব যেতিয়া চিনেমাখন শেষ হ'ব, কমচে কম চাই থাকিলো, কিন্তু যেতিয়া শেষ হ'ব, যেতিয়া জুবিনদা ঢুকাব চিনেমাখনত, সেই চিনটো কেনেকৈ চাম, মানে মই এই বস্তুটো মই কন্ট্ৰল কৰিব পৰা নাই, এই বস্তুটো ভাবিব পৰা নাই। কেনেকৈ চাম বা কেনেকৈ ওলাই আহিম চিনেমা হলৰ পৰা, সেই পৰিৱেশটো আপুনি ভাবিছেনে নাই নাজানো। সেই পৰিৱেশটো ভাবক, ইমান লাখ লাখ মানুহ থাকিব, তাৰ মাজত চিনেমাখন যেতিয়া শেষ হ'ব, সেই মানুহখিনি চোৱা মানুহখিনিৰ অৱস্থা কি হ'ব এবাৰ ভাবক। তো যি নহওক, মই টিকেট কাটিলো, এতিয়ালৈকে আজিৰ পৰা বুকিং ষ্টাৰ্ট হৈছে, আপোনালোকে বুকিং কৰিব পাৰে। কাৰণ আপুনি যদি আজি টিকেট কাটে তেতিয়াহ'লে প্ৰথম দিনে চাব পাৰিব, যদি আজি অলপ সময় দেৰিকৈ কাটে তেতিয়াহ'লে আৰু নেক্সট দিনালৈ ৰখিব লাগিব, হয়তো 2-3 দিন পিছতো চাব লাগিব পাৰে। কাৰণ সকলোৱে টিকেট কাটি আছে, টিকেট কটা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে ৰৈ ৰৈ বিনালে চাব বুলি আশা কৰিছো। কাৰণ জুবিনদাৰ এখন শেষ চিনেমা, জুবিনদাৰ সপোনৰ চিনেমা, আৰু জুবিনদাৰ শেষ ইচ্ছা আছিল ৰৈ ৰৈ বিনালে চিনেমাখন কৰা। গতিকে জুবিনদা কৰিছে, তেওঁ নাই যদিও আমি চিনেমাখন চাম, আৰু মই চাম। ধন্যবাদ।